হে গাইছ মানে আজি আহিছিলোঁ আমি আঠখেলীয়া নামঘৰলৈ তো ইয়াত ধুনীয়াকৈ আমি বাটচ'ৰা পাই গ'লোঁ ইয়াত ধুনীয়াকৈ লিখা আছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ব'লক ভিতৰলৈ সোমাই যাওঁ তো আমি ইয়াতে ভিতৰলৈ সোমাই আহিলোঁ ইয়াত ধুনীয়াকৈ আমি বন্তি প্ৰজ্বলন গৃহ বুলি দেখিছোঁ আৰু তাতে আমি বন্তি জ্বলাওঁগৈ ব'লক তো গাইছ এয়াই হৈছে মানে আঠখেলীয়া নামঘৰ তো আপোনালোকে সকলোৱে চাব আহিব আমিও আহিছোঁ বহুত ভাল লাগিছে কেনেকুৱা লাগিছে আপোনাৰ আহি কওকচোন বহুত ভাল লাগিছে বহুত বহুত ধন্যবাদ দে আহি বহুত বহুত ভাল লাগিলে ভাল লাগিছে ন ভাল লাগিছে ঠিক আছে মানে খোৱা লোৱা আৰম্ভ হৈ গৈছে দেই খোৱাত বিজি চব আহোঁতে ৰাতি হৈ গ'ল আৰু আমি আহি পালোঁহি ঢেকীয়াখোৱা বৰনামঘৰ আৰু এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ ব'লক আমি আকৌ গৈ থাকোঁ পলাশেৰে ৰঙা পলাশিয়া মোৰ কান্দি শুনাচোন সুৰেতি জোৰ জোৰ এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ ভিতৰৰ ফালে এতিয়া আমি চাকি জ্বলোৱা গৃহলৈ গৈ আছোঁ আৰু ব'লক এয়া আমাৰ যাবলৈ হৈ গ'ল বাছ ঘূৰিলে আৰু ঘৰলৈ বুলি যাওঁ আৰু